হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি এটা বহুত ভাল খবৰ হৈছে, সেইটো আসাম পুলিচৰ ফালৰ পৰা। আৰু লগতে SSCটোৰ এনচাৰ কি ওলাইছে, বৰ্তমান সেইটো প্ৰব্লেম হৈ আছে, সকলোৱে চাব। আৰু আসাম পুলিচৰ ফালৰ পৰা যিটো ভাল খবৰ আহিছে, সেইটো DGP ছাৰে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৈছে। আৰু বৰ্তমান যি ABOB, কনষ্টেবল, কামাণ্ডো আৰু SI আসাম পুলিচৰ আণ্ডাৰৰ যিবিলাক পোষ্ট আছে সেইবিলাক এপ্লাই কৰোঁতে PRC ৰিকুৱাৰ্ড আছিলে, কিন্তু বৰ্তমান আৰু সেইটো ৰিকুৱাৰ্ড নহয়। সেই বিষয়ে সবিশেষ ভিডিঅ'টোত ক'ম, ভিডিঅ'টো শেষলৈকে চাব। গাইজ, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো হৈছে অসম পুলিচৰ DGP ছাৰৰ ফেচবুক একাউণ্ট, ছ'চিয়েল মিডিয়াৰ। তো ইয়াত তেওঁ ক্লিয়াৰলি উল্লেখ কৰিছে যে candidates for various posts in recent police recruitment drive. PRC will not be required at the time of applying for the posts. However, PRC will be required from the selected candidates only after the result is published. SCs, STs and OBCs are excluded from giving such certificate. তো এই পোষ্টটোৰ জৰিয়তে তেওঁ ক'ব খুজিছে যে ST আৰু OBC কেণ্ডিডেট আছে, সেইসকলে বৰ্তমান এপ্লাই কৰা টাইমত PRC নিদিলে হ'ব। PRCৰ বদলি ডমিচিয়েল বা অন্য তেনেকুৱা ডকুমেণ্ট দিব লাগিব। কিন্তু যেতিয়া চিলেক্টেড হৈ যাব তেতিয়া কিন্তু PRC সকলোৱে দেখুৱাব লাগিব আৰু দিব লাগিব। গাইজ, এইটোৱে আছিলে শ্বৰ্ট ন'টিছটো।